নমস্কাৰ বন্ধুসকল, কেনে আছে? মই মেহবুব আজি হৈছে 2024 চনৰ 5 অক্টোবৰ আৰু আজি আমাৰ কলেজত ষ্টুডেণ্ট ইউনিয়নৰ ইলেকশ্যন আৰু আজিৰ ইলেকশ্যনত মই সহসাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আজি এতিয়া ভোটদান কাৰ্য আৰম্ভ হৈছে, তাৰ পিছত ভোট গণনা কাৰ্য আৰম্ভ হ'ব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো আজি ইণ্টাৰেষ্ট হ'ব। বৰষুণৰ দিন হ'লেও আজি বহুত ষ্টুডেণ্ট আহিছে, তাৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ বন্ধুবোৰ। যেতিয়া ৰাতিপুৱা বৰষুণ দিছে তেতিয়া বহুত দুখ লাগিছে যে আজি ষ্টুডেণ্ট আহে বা নাহে নেকি, কিন্তু আজি ষ্টুডেণ্ট আহিছে। ইয়াৰ কাৰণে মই ষ্টুডেণ্টসকলক ধন্যবাদ জনাইছোঁ। বন্ধুবোৰ, এতিয়া আমাৰ ভোটদান কাৰ্য আৰম্ভ হৈছে। আপোনালোকে ভিডিঅ'টো চাই থাকক, ভাল লাগিব।